প্ৰিয় বন্ধুসকল, অহাকালিৰ পৰা পবিত্ৰ ৰমজান মাহ। ইফতাৰত আপুনি কি খাদ্য খাব? হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি সাল্লামৰ প্ৰিয় খাদ্য আছিলে খেজুৰ। দুপৰীয়াৰ পৰা ইফতাৰৰ বাবে বিভিন্ন খাদ্য প্ৰস্তুত কৰি বিক্ৰী কৰিবলৈ আৰম্ভ হয় হুলস্থুলৰ। বিভিন্ন ধৰণৰ ইফতাৰৰ ব্যৱস্থা কৰি ফুটপাত, আলিবাট, বজাৰ আৰু বজাৰত বহি থাকে দোকানীসকলে। এই ইফতাৰসমূহৰ ভিতৰত বুট, পাপৰ, মুড়ি, পিয়াজি, চব্জি বৰা, আলুৰ চপ, মুকলি খেজুৰ, জিলেপি, বুনিয়া ভুজিয়াৰ লগতে বিভিন্ন ফল-মূল আৰু ফলৰ ৰস, বিভিন্ন ৰঙৰ মছলাযুক্ত খাদ্য আদিও পোৱা যায়। ইয়াৰ উপৰিও সুস্বাদু বিৰিয়ানিও আছে। এতিয়া প্ৰশ্ন হয়, এই সুস্বাদু খাদ্যসমূহ স্বাস্থ্যসন্মতভাৱে প্ৰস্তুত কৰা হয়নে? মিশ্ৰিত তেল, বেচন আৰু কৃত্ৰিম ৰং মিহলি হৈছেনে নাই পৰীক্ষা কৰক আপুনি। ভাজিবলৈ ব্যৱহাৰ কৰা তেল এবাৰতকৈ বেছি ব্যৱহাৰ কৰিব নালাগে, কাৰণ একেটা তেল বাৰে বাৰে জুইত উতলালে কেইবাবিধো ৰাসায়নিক পদাৰ্থ উৎপন্ন হয়। উদাহৰণস্বৰূপে, একেটা তেল বাৰে বাৰে ব্যৱহাৰ কৰিলে বহু নিউক্লিয়াৰ হাইড্ৰ'কাৰ্বন গঠন হয়, য'ত বেঞ্জাপাইৰিন নামৰ কৰ্কট ৰোগ সৃষ্টিকাৰী পদাৰ্থৰ উচ্চ মাত্ৰা থাকে। তদুপৰি ইফতাৰ অশুদ্ধভাৱে প্ৰস্তুত কৰিলে পেটৰ বিষ হোৱাৰ সম্ভাৱনা থাকে। স্বাস্থ্যসন্মত জীৱন যাপন কৰিবলৈ হ'লে মুকলি আহাৰ খোৱা উচিত নহয়। অতি কম সংখ্যক ফল পোৱা যায় যিবোৰ মিশ্ৰণৰ পৰা মুক্ত। ইফতাৰৰ পৰা প্ৰস্তুত কৰা প্ৰায় সকলো খাদ্যতে তেল আৰু উচ্চ চৰ্বি থাকে। সাধাৰণতে এই খাদ্যবোৰ অধিক লাভৰ বাবে মানসম্পন্ন তেলত আৰু সঠিকভাৱে ভাজি লোৱা নহয়, গতিকে ই স্বাস্থ্যকৰ নহয়। ইফতাৰৰ বাবে ৰোজাৰী ব্যক্তিয়ে কি খাব সেয়া তেওঁৰ স্বাস্থ্যৰ অৱস্থা আৰু বয়সৰ ওপৰত নিৰ্ভৰ কৰিব। ইয়াত মন কৰিবলগীয়া যে দোকানীৰ দ্বাৰা প্ৰস্তুত কৰা ইফতাৰ আৰু চেহৰি নোখোৱাই ভাল। খেজুৰ, ঘৰতে বনোৱা বিশুদ্ধ চৰ্বত, সতেজ তিয়হ, পিঁয়াজ, বুট, ফৰ্মেলিন বা কেলছিয়াম কাৰ্বহাইড্ৰেটমুক্ত ঋতুভিত্তিক ফল এজন সুস্থ উপবাসী ব্যক্তিৰ বাবে ভাল, কাৰণ তাৰ ফলস্বৰূপে ভিটামিন আৰু খনিজ পদাৰ্থ পোৱা যায়। ফল খালে কোষ্ঠকাঠিন্য দূৰ হয় আৰু ই সহজে হজম হয়। ৰুচি সলনিৰ বাবে এটা বা দুটা জেলেবিন খাব পাৰে। তাৰপিছত ইশা আৰু তাৰাবিহ নামাজৰ পিছত অভ্যাস অনুসৰি ভাত, মাছ বা কুকুৰা মাংস, দালি আৰু শাক-পাচলি খাব লাগে। প্ৰিয় দৰ্শক, আপোনালোকৰ ৰমজান মাহ ভালে যাক, কৌশলে যাক, তাৰেই কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে শ্বেয়াৰ কৰিব। ধন্যবাদ।